হেল্ল' গাইজ, এইয়া আজি মই বনাইছোঁ নাৰিকলৰ লাড্ডু বনাম। ইয়াতে এটা নাৰিকল ৰুকি লৈছোঁ। তাৰপিছত ইয়াতে মই 4 কাপ চেনি দি দিছোঁ। এটা নাৰিকলত 4 কাপ চেনি, আৰু চেনিখিনি দি কিনে মই এনেকৈ মোহাৰি আছোঁ, যাতে চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি ধুনীয়াকৈ মিহলি হৈ যায়। চাই থাকিবচোন আপোনালোকে মই কেনেকৈ নাৰিকলৰ লাড়ু বনাম। আপোনালোকক মই দেখাম মই কেনেকৈ বনাওঁ। মোৰ পদ্ধতিত আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া এইখিনি ধুনীয়াকৈ মিশ্ৰণখিনি ধুনীয়াকৈ মিহলি গৈছে চেনিৰ লগত। এতিয়া মই ইয়াক ভাজি ল'ম। এয়া কেৰাহীত দি দিছোঁ। ভাজি ল'ম আৰু নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি। এতিয়া মই এনেকৈ ভাজি থাকিম। অলপ ভাজাৰ পিছতে মই কেনেকৈ লাড়ু বনাম দেখাম মই আপোনালোকক। এয়া মোৰ নাৰিকলখিনি ভাজা হৈছে। এতিয়া মই লাড্ডু বনাম আৰু ধুনীয়া হৈছে। এতিয়া মই ধুনীয়াকৈ লাড়ু বনাই দেখাম আপোনালোকক। এয়া মোৰ এটা লাড্ডু হৈয়ে গৈছে। এয়া চাওকচোন আপোনালোকে মোৰ লাড্ডুটো কেনেকুৱা হৈছে। এয়া মোৰ নাৰিকলৰ লাড্ডু বনোৱা হৈ গ'ল। চাওকচোন আপোনালোকে, বহুত টান হৈছে। এয়া চাই লওক আপোনালোকে কমেণ্টত জনাবচোন মোৰ লাড্ডুকেইটা কেনেকুৱা হৈছে, নাৰিকলৰ লাড়ুকেইটা। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো, আৰু অন্য এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। বাই।